ৰাতিপুৱা সময়ত যেতিয়া বাছ যায় ব্ৰিজখন কপি থাকে, ভাইব্ৰেট হৈ থাকে। এইখন ব্ৰিজৰ তলত মানে খুটা নাই, পানীত খুটা নাই, ওপৰত বহুত খুটি দিছে, তলত কিন্তু খুটি নাইকিয়া। হে গাইজ, ৱেলকাম টু মাই ইউটিউব চেনেল মিষ্টাৰ ছানী ব্লগছ। তো গাইজ, বৰ্তমান মই আছোঁ কলকাতাত। আজি কলকাতাৰ মোৰ নেক্সট ভিডিঅ' শ্বুট আছে, এইটো হৈছে পাৰ্ট 2। আৰু কলকাতাত আপোনালোকক সকলোখিনি দেখাম, হাওৰা ব্ৰিজ দেখাম। আৰু বহুতে কয় কলকাতাত কাপোৰৰ বহুত সস্তা, কাপোৰৰ মাৰ্কেটতো যাম, গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকক। তো ফ্ৰেণ্ডছ, এতিয়া আমি গৈ আছোঁ হাওৰা ব্ৰিজ। আমাৰ ভিডিঅ' বনোৱা কোম্পানীটো য'ত আছে, হাওৰা ব্ৰিজখন পাৰ হ'ব লাগে। চ' তামাম ভিৰ লাগি আছে, তামাম ভিৰ। আপোনালোকে চাওক কি চাই, কলকাতাত তুফান ট্ৰেফিক জাম লাগি আছে। চাওক, এইখন হৈছে হাওৰা ব্ৰিজ, এয়া হৈছে হাওৰা ব্ৰিজ। চাওক চাওক, बहकी सभी जुबां है, हम हैं हजारों में, अब की कमी जरा है। ফ্ৰেণ্ডছ, এইখন দলং আপোনালোকে দেখিছে, এইখন হৈছে হাওৰা ব্ৰিজ বুলি ক'লে ফেমাছ কলকাতাত। আৰু এইখন ব্ৰিজৰ তলত মানে খুটা নাই, পানীত খুটা নাই। আৰু নথকাৰ কাৰণে চাওক ওপৰত কিমান এইবিলাক ওপৰত দি দিছে, কিন্তু ওপৰত বহুত খুটি দিছে, তলত কিন্তু খুটি নাইকিয়া। বহুত ডাঙৰ হয় দলংখন, প্ৰায় আপোনাৰ 750 মিটাৰ, মানে 1 কিলোমিটাৰ আশে পাশে, ঠিক আছে। আৰু ওপৰত খুটি কিন্তু বহুত আছে, তলত কিন্তু খুটি নাই। এইখন মানে দলঙৰ ৰহস্য বহুত। মই গুগলত পালে আপোনালোকক কিছুমান ৰহস্যসমূহ জনাব চেষ্টা কৰিম। সদায় শুনি আছিলো হাওৰা ব্ৰিজনো কি, আজি ডাইৰেক্ট চকুৰে দেখিছো, ভাল লাগিছে। আৰু বহুত ডাঙৰ হয় ব্ৰিজখন। চাওক, এয়া হৈছে হুগলী নদী, দেখিছে মানুহবিলাকে এনেকে ধুনীয়াকে ৱাকিং কৰি আছে ইভিনিং সময়ত, কিমান ভাল লাগে। চাওক আপোনালোকে, চহৰৰ পৰিৱেশটো কিমান ভাল লাগে। উবেৰৰ ড্ৰাইভাৰজনেও কৈছে যে ইয়াতে ৰাতিপুৱা সময়ত যেতিয়া বাছ যায় ব্ৰিজখন কপি থাকে, ভাইব্ৰেট হৈ থাকে। ফ্ৰেণ্ডছ, ফাইনেলি আমি পাই গ'লোহি অফিচ, আৰু মেচিন ৱৰ্ল্ডৰ অফিচ। ইয়াতে মানে মোৰ প্ৰমোচনৰ ভিডিঅ' আছিলে, তো ভিডিঅ' বনোৱা হৈ গ'ল। আৰু ৰুম ল'ম, ৰুমতে থাকিম, থাকি পেলাই কাইলৈ আকৌ ভিডিঅ' শ্বুট আছে, ভিডিঅ' কৰি আমি আকৌ নেক্সট কোম্পানীত ভিডিঅ' বনাম। ফ্ৰেণ্ডছ, এয়া হৈছে বৰবজাৰ বুলি যে কয়, বৰবজাৰ মানে আমাৰ তাত যিসমূহ হোলচেলত মানে কাপোৰ কিনি লৈ যায়, 10 টকা 20 টকা 30 টকাত পাব আপোনালোকে কাপোৰ। এইখন বজাৰত বৰবজাৰ বুলি কয়, কলিকতা বৰবজাৰ। ইয়াতে মানে আপোনালোকে 20 টকা 30 টকাতে কাপোৰ পাই যাব। ফ্ৰেণ্ডছ, ফাইনেলি আমি পাই গ'লোহি। আমি বৰ্তমান মেইন টাউনৰ মাজত আছো। ৰাতি এতিয়া 9টামান বাজিছে। আমাৰ মানে ভিডিঅ' শ্বুট হৈ গৈছে, সকলোখিনি হৈ গৈছে। আৰু দাদাক লগ পালোঁ, ৰেপিড' মানে তেওঁ চলায়। তো এয়া হৈছে দাদা। আৰু আমি এতিয়া মানে হোটেল বিচাৰি আছোঁ, হোটেল মানে পোৱাই নাই। তো বহুত জেগাত হোটেল বিচাৰিছোঁ, মানে হোটেল পোৱা নাই, চব বুকিং হৈ আছে। আমি মানে আগতে বুক কৰিব লাগিছিলে, গতিকে এতিয়া দাদা এগৰাকীক লগ পালোঁ, দাদাক চিনাকি কৰাই দিছোঁ। नमस्ते, कितना लगा हमको मिलके? तो ये दादा है, दादा ने बहुत हेल्प किया है हमको, दादाই বহুত সহায় কৰিছে। তো এতিয়া মানে আমি চিনি নাপাওঁ, দাদাই মানে বহুত সহায় কৰিছে, গতিকে এতিয়া আমি ইয়াতে হোটেল বিচাৰি আছোঁ। এতিয়া আমি গৈ আছোঁ কলকাতা শিয়ালদা। শিয়ালদাত ভাল এটা ষ্টেচন আছে, মানে তাতে আমি থাকিম। আৰু ৰাত্ৰি কলকাতা চাওক, ৰাত্ৰি কলকাতা हम तोड़ गए जब तुम झुकी, तब से तुम नजर में आ रुकी। ফ্ৰেণ্ডছ, আমি পাইছোঁহি বৰ্তমান মিনি পাৰ্ক চাৰ্কাছ। এইখিনি মিনি পাৰ্ক চাৰ্কাছ বুলি কয়, আপোনালোকে দেখিছে। এয়া হৈছে মিনি পাৰ্ক চাৰ্কাছ। এয়া হৈছে চাওক, মেডিকেল কলেজ হস্পিটেল, কলকাতাৰ বহুত ডাঙৰ হস্পিটেল দেখিছে আপোনালোকে। हम तो हो गए ज़माने धीरे धीरे थालमा, अब तो होना है वही जो बना। तो फ्रेंड्स, फाइनली मैं पाई गई शियालदा। और एजन दादाए মোক बहुत सहाय करिसे, दादा ने बहुत हेल्प किया है मुझको। दादा, आपका नाम बताइए, आपका नाम बताइए। मेरा नाम शंकर भाई है। शंकर भाई ना, आप यहाँ से ही है ना? तो दादा कलकातारे হয়, দাদাই বহুত সহায় কৰিছে। মানে দাদাই ৰেপিড' চলাই আছে, লগতে অফিচো কৰে। তো মানে বহুত ভাল লাগিছে, দাদাই বহুত সহায় কৰিছে। এতিয়া আমি বৰ্তমান এখন হোটেলত আহিছোঁ, এখন লজ হয়, কলকাতা লজ, আপোনালোকে দেখিছে। এই লজতে বৰ্তমান মানে আমি এতিয়া ইয়াতে থাকিম ৰাতি, ৰাতিপুৱা আকৌ ডিউটি আছে। দাদা बहुत बहुत थैंक यू, बहुत थैंक यू सो मच, इतना हेल्प करने के लिए बहुत बहुत धन्यवाद। कोई दिक्कत होगा फोन कर लेना। ठीक है, ठीक है, ठीक है। अभी हम रुके हैं, उसको आने दो, फिर हम होटल में पहुंचा के जाएंगे। ठीक है दादा, थैंक यू सो मच। तो फ्रेंड्स, फाइनली আমি পাই গ'লোহি হোটেল ৰুম পাই গ'লোহি। ইয়াতে দাদাই শিয়ালদাত হোটেল ৰুম এটা বুক কৰি দিলে। তো দাদাটো মোৰ লগতে আছে। दादा बहुत बहुत थैंक यू, बहुत बहुत थैंक यू। दादा ने बहुत हेल्प किया है हमको, होटल रूम भी दिलाया है दादा ने, थैंक यू सो मच। फिर मिलेंगे आपको, ओके। तो फ्रेंड्स, फाइनली আমি ৰুমৰ পৰা ওলাইছোঁ। ৰাতি এতিয়া 10টামান বাজিছে। এতিয়া আমি কিবা এটা খাব গৈ আছোঁ, ৰাতি ডিনাৰ কৰিবলৈ গৈ আছোঁ হোটেল ৰুমত। এতিয়া আপোনালোকক দেখাইছোঁ কলকাতা মহানগৰীৰ ৰাতিৰ ভিউ। চাওক, ৰাতি 10টা বজাৰ ভিউ। বৰ্তমান আছোঁ কলকাতাত। এতিয়াহে মানে অলপ ভাল লাগিছে, ধুনীয়াকৈ ফ্ৰেছ হৈ আহিছোঁ ৰুমত। এতিয়া আমি কিবা এটা খাব গৈ আছোঁ ডিনাৰ কৰিবলৈ। ফ্ৰেণ্ডছ, ইয়াতে এখন চব্জি বজাৰ পালোঁ, ইয়াতে শিয়ালদাতে, কলকাতা শিয়ালদাত।
আমাৰ যে অসমত যে যায় আলু পিঁয়াজ এইবিলাক যে যায় যে তো ইয়াৰ পৰাই যায় এখন বজাৰখন আপোনালোকক দেখাই দিছোঁ চাওক